Welcome dear students. মই Sir Divakar. মই তোমালোকক মোৰ চেনেল DRA Teach Point স্বাগতম জনাইছোঁ। আজি মই নৱম শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলনী 2.4 5 নম্বৰ প্ৰশ্নৰ পাৰ্ট 2 ভিডিঅ' লৈ আহিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে পাৰ্ট 1 ভিডিঅ' চোৱা নাই তোমালোকে মোৰ ৰিচেণ্টলি আপলোডেড ভিডিঅ'ত যাই তোমালোকে পাৰ্ট 1 ভিডিঅ'খন চাই ল'বা। ইয়াৰ পিছত যিসকল ছাত্ৰ ছাত্ৰী এই চেনেলত নতুন আহিছে তোমালোকে সেই চেনেলখন ছাবস্ক্ৰাইব কৰি ল'বা আৰু নিজৰ ফ্ৰেণ্ডছ আৰু ৰিলেটিভছৰ মাজত এই চেনেলখন শ্বেয়াৰ কৰিবা। গতিকে ইয়াৰ আগতে মই পাৰ্ট 1 ভিডিঅ' বনাইছিলোঁ উৎপাদক বিশ্লেষণৰ ওপৰত অনুশীলনী 2.4 ক্লাছ 9 মেথছৰ। এতিয়া আমি আজি পাৰ্ট 2 ভিডিঅ' লৈ আহিছোঁ য'ত আমাৰ 5 নম্বৰ প্ৰশ্নৰ 6ৰ পৰা 9 লৈকে আমাৰ কৰা আছে ইয়াতে। ছাত্ৰ ছাত্ৰীসকলে তোমালোকে এই ভিডিঅ'খন অলপ মন দি চাবা আৰু মেথছবিলাক বুজাৰ চেষ্টা কৰিবা। গতিকে বোলা আমি আৰম্ভ কৰোঁ। ইয়াতে আমাৰ 6 নম্বৰ প্ৰশ্ন দিয়া আছে উৎপাদক বিশ্লেষণ কৰাত। ইয়াতে 6 নম্বৰ প্ৰশ্ন দিয়া আছে y² + 18y + 65। এইটোক আমি কি কৰিব লাগে? আমি উৎপাদক বিশ্লেষণ কৰিব লাগে। গতিকে মই সলিউশ্যন লিখি প্ৰশ্নখন আৰু একবাৰ লিখি লৈছোঁ y² + 18y + 65। ইয়াতে তোমালোকে চাবা যে আমি জানো যে এটা দ্বিঘাত বহুপদৰ সাধাৰণ আৰ্হি কি হয়? এইটো হয় তোমাৰ ax² + bx + c, য'ত তোমাৰ a not equal to 0 হয়। ঠিক আছে, কাৰণ ইয়াতে যদি a টো equal to 0 হৈ যায় তেনেহ'লে সেই গোটেইটো এইটো এটা দ্বিঘাত বহুপদ তেতিয়াহ'লে নাথাকে, এইটো এটা ৰৈখিক বহুপদ হৈ যাব। ইয়াতে আমাৰ a ৰ ভেলু কিমান আছে? ইয়াতে আমাৰ চলকটোত আমাৰ y হৈ আছে, x হোৱা নাই। ইয়াতে আমাৰ চলক কি হৈ আছে? y হৈ আছে। গতিকে এই দ্বিঘাত বহুপদত y² + 18y + 65ত ইয়াতে a ৰ মান কিমান আছে? a ৰ মান আছে 1, b ৰ মান কিমান আছে? b ৰ মান আছে 18 আৰু c ৰ মান কিমান আছে? c ৰ মান আছে 65। এতিয়া আমি কি কৰিম? a আৰু c পূৰণ কৰিম। ac আমি পূৰণ কৰাৰ পিছত আমি কিমান পাই আছোঁ? 1 × 65। যেতিয়া আমি ac পূৰণ কৰি আছোঁ আমি পাই আছোঁ 1 × 65, যিটো হয় তোমাৰ 65। তোমালোকে ইয়াতে চাবা যে 65ৰ আগত কি চিহ্ন আছে? প্লাছ চিহ্ন আছে। 65ৰ আগত কি আছে? প্লাছ আছে। যিহেতু 65ৰ আগত প্লাছ আছে গতিকে আমাৰ এই যোনটো y-ৰ সহগ আছে, যিটো আছে তোমাৰ 18, y-ৰ সহগ কিমান আছে? 18 আছে। সেই 18ক আমি কি কৰিব লাগিব? দুটা সংখ্যাৰ যোগ হিচাপে প্ৰকাশ কৰিব লাগিব, যাতে যোগ কৰিলে কিমান হ'ব? 18 আৰু পূৰণ কৰিলে কিমান হ'ব? 65। এতিয়া তুমি চাবা যে 18ক মই কি লিখিব পাৰিম? 18ক মই লিখিব পাৰিম, 18ক মই লিখা যায় 13 + 5। ঠিক আছে, আমি 18ক লিখিব পাৰিম 13 + 5। ইয়াতে আমি 18ক 13 + 5 কৰিলে তুমি চোৱা 13 + 5 কৰিলে আমি কিমান পাই আছোঁ? 18 পাই আছোঁ। আৰু 13ৰ লগত যদি আমি 5 পূৰণ কৰোঁ তেনেহ'লে আমি কিমান পাই আছোঁ? 65 পাই আছোঁ। তোমালোকে এতিয়া ভাবি আছা যে এইখিনি আমি 18টো আমি কেনেকুৱা আমি ভাঙি দিওঁ। ইয়াৰ এটা বুদ্ধি আছে। তোমালোকে কি কৰিবা? এই যোনটো 65 আছে 65ৰ মৌলিক উৎপাদক ওলাই ল'বা। তো 65ৰ মৌলিক উৎপাদক কিমান হ'ব? এইটো 5 দি আমাৰ হৰণ যাব, 5 × 1 = 5, 6ৰ পৰা 5টো বিয়োগ হ'ল তেনেহ'লে 1 নামিল, 15, 5 × 3 = 15। এতিয়া তুমি চাবা যে 65ৰ যেতিয়া আমি মৌলিক উৎপাদক হিচাপে যেতিয়া আমি ভাঙি দিওঁ আমি কি পাওঁ? 5 আৰু 13 পাওঁ। এতেকে যদি 18ক আমি যদি 13 + 5 লিখোঁ তেতিয়া আমি যোগ কৰি আমি 18 পাই আছোঁ, আৰু এই 5ৰ লগত 13 পূৰণ কৰিলে আমি কিমান পাই আছোঁ? 65 পাই আছোঁ। গতিকে এতিয়া আমি কি কৰিম? ইকুৱেল দিম, ইয়াৰ পিছত আমি লিখিম y² প্লাছ এই যোনটো 18 আছে 18ক আমি কি লিখিম? 18ক আমি লিখিম 13 + 5 বা 5 + 13। মই কি কৰি আছোঁ? সৰু নাম্বাৰটো আগত লিখি আছোঁ, 5 + 13। ঠিক আছে, তাৰে পিছত মই y দিম আৰু ইয়াতে কি দিম? প্লাছ 65। ঠিক আছে, ইয়াৰ পিছত মই ইকুৱেল দিম, দিয়াৰ পিছতে কি হ'ব? এইটো মই y² লিখিম। y² লিখাৰ পিছত এইখিনি মই ভাঙি দিম, এইটো হ'ব তোমাৰ 5y আৰু এইটো হ'ব তোমাৰ কিমান? 13y। এইটো হ'ব প্লাছ 65। ঠিক আছে, এতিয়া তুমি চোৱা আমাৰ ইয়াতে 4টা আমি পদ পাইছোঁ। সেই 4টা পদত আমি প্ৰথম দুটা পদ যোনটো আছে y² আৰু 5y, এই দুটাৰ পৰা আমি y টো কমন ল'ব পাৰিম, কাৰণ ইয়াতেও y আছে ইয়াতেও y আছে। মই ইয়াতে y কমন ল'লোঁ, তেতিয়া ইয়াতে কি হ'ব তোমাৰ? y + 5।
ঠিক আছে। আৰু এই দুটাৰ পৰা মই কি কমন ল'ব পাৰিম 13 কমন ল'ব পাৰিম 13টো কমন ল'লে ইয়াতে কি হ'ব তোমাৰ y প্লাছ 5 ঠিক আছে। এতিয়া তোমাৰ আহিল y ইনটু y প্লাছ 5 প্লাছ 13 ইনটু y প্লাছ 5 এই দুয়োটাতে তুমি চোৱা যে y প্লাছ 5টো কি আছে কমন হৈ আছে গতিকে মই y প্লাছ 5টো আগতে লিখি দিম আৰু তাৰে পিছত ইয়াতে কি হ'ব তোমাৰ y প্লাছ 13 এইটো হ'ব আমাৰ এনসাৰ। গতিকে আমাৰ 6 নম্বৰ প্ৰশ্ন y স্কোয়াৰ প্লাছ 18y প্লাছ 65ৰ আমাৰ উৎপাদক বিশ্লেষণ কৰোঁতে আমি উত্তৰ পাইছোঁ y প্লাছ 5 ইনটু y প্লাছ 13। এই বস্তুটো আমাৰ বুজাৰ কাৰণে আছিল ইয়াতে আমি বুজাইছোঁ এইবিলাক বস্তু তোমালোকে পাৰিলে যদি ইচ্ছা কৰিলে লিখিব পাৰিবা কিন্তু দৰকাৰ নাই এইখিনি জাষ্ট আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে। তো এই আণ্ডাৰষ্টেণ্ডিঙত আমি উত্তৰটো পালোঁ। আশা কৰি আছোঁ তোমালোকে এই পাৰ্টটো বুজি পাইছা এই মেথছটো তোমালোকে বুজি পাইছা। গতিকে আমাৰ কুৱেশ্যন নম্বৰ 6টো ছল্ভ হ'ল। এতিয়া আমি কুৱেশ্যন নম্বৰ 7ত যাওঁ। কুৱেশ্যন নম্বৰ 7 দিয়া আছে p স্কোয়াৰ প্লাছ 14y প্লাছ 13 ইয়াতে আমি ইকুৱেল দিম। ইয়াতে তোমালোকে চোৱা এইটো এটা দ্বিঘাত বহুপদ হয় য'ত তোমাৰ a ৰ মান কিমান আছে a ৰ মান আছে 1 b ৰ মান কিমান আছে b ৰ মান আছে 14 আৰু c ৰ মান কিমান আছে c ৰ মান আছে 13। আমি একে প্ৰচেছ একে পদ্ধতি আমি ব্যৱহাৰ কৰিম। আমি কি কৰিম ac পূৰণ কৰিম। ac পূৰণ কৰোঁতে আমি কিমান পাই আছোঁ 1 পূৰণ 13 আমি 1 পূৰণ 13 কৰোঁতে আমি কিমান পাই আছোঁ 13 পাই আছোঁ হয় না। গতিকে আমি ac পূৰণ কৰোঁতে আমি কিমান পাইছোঁ 13 পাই আছোঁ 13ৰ আগত কি চিহ্ন আছে প্লাছ চিহ্ন আছে। এতেকে এই যোনটো y ৰ হৰক আছে y ৰ হৰক তাৰমানে 14 আছে সেই 14ক আমি কি কৰিব লাগিব দুটা সংখ্যাৰ যোগ হিচাপে প্ৰকাশ কৰিব লাগিব যাতে যোগ কৰিলে আমি কিমান পাওঁ 14 পাওঁ আৰু এই দুটা সংখ্যা যদি আমি পূৰণ কৰোঁ আমি কিমান পাওঁ আমি পাওঁ 13। গতিকে তোমালোকে চাবা যে 13ক আমি 14ক আমি এনেকৈ লিখিব পাৰোঁ না 1 প্লাছ 13 14ক আমি যদি 1 যোগ 13 কৰি লিখোঁ তেনেহ'লে আমি কিমান পাই আছোঁ 14 পাই আছোঁ আৰু 1 পূৰণ 13 কৰিলে আমি কিমান পাই আছোঁ 13 পাই আছোঁ। এতেকে আমি এইখিনি এক্সপ্ৰেশ্যনটো এনেকৈ কৰি ভাঙি দিম। এইটো হ'ব তোমাৰ p স্কোয়াৰ প্লাছ এই 14ক আমি লিখিম 1 যোগ 13 আৰু ইয়াতে হ'ব তোমাৰ y প্লাছ কিমান হ'ব 13 ঠিক আছে। ইকুৱেল দিয়াৰ পিছত আমি লিখিম ইয়াতে হ'ব তোমাৰ p স্কোয়াৰ প্লাছ 1 ইনটু y কিমান হ'ব এইটো y হ'ব এইটো আমি বিতৰণ বিধি আমি ব্যৱহাৰ কৰিম। বিতৰণ বিধি ব্যৱহাৰ কৰি আমি এইখিনি পূৰণ কৰিম yটো 1ৰ লগত পূৰণ হৈ y হ'ব প্লাছ 13 ইনটু y কৰিলে কিমান হ'ব 13y হ'ব প্লাছ 13 এইখিনি বুজোৱাৰ কাৰণে হয় অকল। ইয়াৰ পিছত আমি কি কৰিম এই দুয়োটাৰ পৰা আমি কি কমন ল'ম আমি এই দুয়োটাৰ পৰা ইয়াতে এটা ভুল হৈছে এইখিনি মই y লিখি থৈছোঁ এইটো y নহ'ব এইটো p হ'ব। ইয়াতে তোমালোকে কি কৰিবা এইটো p লিখি দিবা হা এইটো p হ'ব অ'কে। এইটো অলপ প্ৰশ্ন ভুল হৈছে যিহেতু এইটো p চলকত থকা এটা ৰৈখিক p চলকত থকা এটা বহুপদ হয় গতিকে আমাৰ ইয়াতে 14p হ'ব। গতিকে ইয়াতে আমাৰ কি হ'ব ইয়াতে আমি লিখিম p ঠিক আছে। ইয়াতে আমি লিখিম p গতিকে ইয়াতে হ'ব তোমাৰ p আৰু ইয়াতে হ'ব এইখিনি আমাৰ হ'ব p। তো 1 পূৰণ p হ'ব তোমাৰ ইয়াতে তোমাৰ p হ'ব ইয়াতে আমাৰ p হ'ব ঠিক আছে। এতিয়া আমি কি কৰিম এই দুয়োটাৰ পৰা আমাৰ p কমন ল'ম তেনেহ'লে ইয়াতে কি হ'ব তোমাৰ p প্লাছ 1 হ'ব। এই দুয়োটাৰ পৰা মই p কমন ল'লোঁ তেনেহ'লে হ'ব তোমাৰ p ইনটু p প্লাছ 1 প্লাছ এই দুয়োটাৰ পৰা তুমি চোৱা 13p প্লাছ 13 এইটাত আমি 13 কমন ল'ব পাৰিম 13 কমন ল'লে আমাৰ ইয়াতে কি হ'ব p প্লাছ 1 হ'ব। আশা কৰি আছোঁ বুজি পাইছা। এতিয়া আমাৰ এই দুয়োটাৰ পৰা p ইনটু p প্লাছ 1 হৈ আছে প্লাছ 13 ইনটু p প্লাছ 1 হৈ আছে p প্লাছ 1 লগত ইনটু হৈ আছে প্লাছ 13 ইনটু p প্লাছ 1 লগত ইনটু হৈ আছে এই দুয়োটাৰে আমাৰ p প্লাছ 1টো কমন আছে গতিকে আমি ইয়াতে ল'ম p প্লাছ 1 আৰু ইয়াতে কি হ'ব p প্লাছ 13 ঠিক আছে। এইটো হ'ব আমাৰ এনসাৰ। কুৱেশ্যন নম্বৰ 7ৰ আমাৰ সলিউশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 7 যিটো কুৱেশ্যন আছিল p স্কোয়াৰ প্লাছ 14p প্লাছ 13 এইটো এনসাৰ হ'ব তোমাৰ p প্লাছ 1 ইনটু p প্লাছ 13। আশা কৰি আছোঁ বুজি পাইছে। এতিয়া আমি কুৱেশ্যন নম্বৰ 8ত যাওঁ। কুৱেশ্যন নম্বৰ 8ত তোমালোকে চাবা ইয়াতে দিয়া আছে -18 প্লাছ 11x মাইনাছ x স্কোয়াৰ। এই বস্তুটোক আমাৰ
অলপ বেলেগভাৱে এৰেঞ্জ কৰি দিছে ইয়াক আমি কি কৰিব লাগিব এই যোনটো এইটো এটা তোমাৰ দ্বিঘাত বহুপদ হয় এই বহুপদক আমি এটা এৰেঞ্জ কৰিব লাগিব আমি কি কৰিম এইটো আমি এনেকৈ কৰি লিখিম আমি মাইনাছ এক্স স্কুৱেৰটো আগত লিখিম তাৰে পিছত আমি কি লিখিম প্লাছ 11x লিখিম তাৰে পিছত আমি কি লিখিম মাইনাছ 18 লিখিম এইটো আমি আগতে এনেকুৱা আকাৰত আমি সজাই লৈছোঁ কেনে আকাৰত সজাই লৈছোঁ ax স্কুৱেৰ প্লাছ bx প্লাছ c এই আকাৰত আমি কি কৰিছোঁ এইটো আমি সজাই লৈছোঁ গতিকে এইটো আমি মাইনাছ 18 প্লাছ 11x মাইনাছ এক্স স্কুৱেৰক আমি লিখিম মাইনাছ এক্স স্কুৱেৰ প্লাছ 11x মাইনাছ 18 ইকুৱেল দিম ইয়াৰে পিছত আমাৰ প্ৰচেছখিনি ছেম থাকিব আমাৰ ইয়াতে a কিমান আছে a আছে -1 তুমি চোৱা ইয়াতে মাইনাছ এক্স স্কুৱেৰ আছে মাইনাছ এক্স স্কুৱেৰ মানে -1 a আছে -1 b কিমান আছে b আছে 11 আৰু c কিমান আছে c আছে -18 তাৰপিছত আমি কি কৰিম ac পূৰণ কৰিম ac পূৰণ কৰোঁতে আমি কিমান পাই আছোঁ -1 ইনটু -18 আমি -1 ইনটু -18 কৰিলে আমি কিমান পাওঁ মাইনাছে মাইনাছে প্লাছ হ'ব আমি হ'ব 18 এতিয়া তুমি চোৱা যে এচিটো আমি পূৰণ কৰি কিমান পাই আছোঁ 18 পাই আছোঁ সেই 18ৰ আগত কি আছে কি চিহ্ন আছে একো দিয়া নাই মানে কি চিহ্ন আছে প্লাছ চিহ্ন আছে সেইবাবে আমি কি কৰিম এই যোনটো 11x আছে সেই যোনটো 11 আছে সেই 11ক সেই 11 সংখ্যাক আমি কি কৰিম দুটা সংখ্যাৰ যোগ হিচাপে প্ৰকাশ কৰিম যাতে যোগ কৰিলে কিমান আহিব 11 আৰু এই দুটা সংখ্যা পূৰণ কৰিলে কিমান আহিব 18 আমি যোগ কিয় কৰি আছোঁ কাৰণ 18ৰ আগত কি আছে প্লাছ আছে যেহেতু 18ৰ আগত প্লাছ আছে আমি এই 11ক আমি কি কৰিম দুটা সংখ্যাৰ যোগ হিচাপে প্ৰকাশ কৰিম যাতে যোগ কৰিলে 11 আহিব আৰু পূৰণ কৰিলে কিমান আহিব 18 ইয়াতে যদি আমাৰ মাইনাছ থাকিল হয় তেনেহ'লে আমি এই 11 সংখ্যাক আমি দুটা সংখ্যাৰ বিয়োগ হিচাপে প্ৰকাশ কৰিলোঁ হয় যেহেতু ইয়াতে মাইনাছ নাই আমাৰ ইয়াতে প্লাছ আছে সেইকাৰণে আমি 11ক আমি কি কৰিম দুটা সংখ্যাৰ যোগ হিচাপে প্ৰকাশ কৰিম এতিয়া -x স্কুৱেৰ লিখিম লেখাৰ পিছত প্লাছ দিম এতিয়া তুমি চোৱা আমি ইয়াতে দিয়া আছে 18 দিয়া আছে হয় না আমি ac পূৰণ কৰি আমি কিমান পাই আছোঁ সৰি এইটো 18 হ'ব আমি ac পূৰণ কৰি কিমান পাই আছোঁ 18 পাই আছোঁ এতিয়া আমি 11ক কি কৰিব লাগে আমি দুটা সংখ্যাৰ যোগ হিচাপে প্ৰকাশ কৰিব লাগে তো 11ক আমি লিখিব পাৰিম 2 + 9 তুমি চোৱা 2 + 9 লিখিলে আমাৰ 2 + 9 লিখিলে আমি কিমান পাই আছোঁ 11 পাই আছোঁ আৰু 2ৰ লগত 9 পূৰণ কৰিলে আমি কিমান পাম 2 + 9 কৰিলে আমি 11 পাই আছোঁ আৰু 2ৰ লগত 9 পূৰণ কৰিলে আমি কিমান পাম 18 পাম গতিকে আমি ইয়াক লিখিব পাৰিম 11ক লিখিব পাৰিম 2 + 9 ইনটু x - 18 ঠিক আছে ইকুৱেল দিলোঁ ইকুৱেল দিয়াৰ পিছত এইটো আমি লিখিম -x স্কুৱেৰ প্লাছ 2x প্লাছ 9x - 18 এইখিনি আমি ভাঙি দিলোঁ ভাঙি দিয়াৰ পিছত এতিয়া তুমি চোৱা ইয়াতে তোমাৰ x স্কুৱেৰ আছে ইয়াতে x আছে এই দুয়োটাৰ পৰা মই কি কমন ল'ব পাৰিম মই এই দুয়োটাৰ পৰা মই x কমন ল'ব পাৰিম ঠিক আছে x কমন ল'লে ইয়াতে কি হ'ব তোমাৰ -x আৰু ইয়াতে কি হ'ব +2 ঠিক আছে এই দুয়োটাৰ পৰা আমি কি কমন ল'ম +9 কমন ল'ম তেনেহ'লে ইয়াতে কি হৈ যাব x - 2 ঠিক আছে ইয়াতে কিমান হৈ যাব তোমাৰ x - 2 ইয়াতে আমাৰ ইয়াতে মই x কমন লৈছোঁ x কমন ল'লে আমাৰ ইয়াতে কি হ'ব -x + 2 ঠিক আছে ক'তবা কিবা ভুলটো হোৱা নাই -x স্কুৱেৰ প্লাছ 11x - x স্কুৱেৰ -x স্কুৱেৰ প্লাছ 2 + 9 ইনটু x -x স্কুৱেৰ প্লাছ 2x প্লাছ 9x - 18 ইয়াতে মই কি কৰিলোঁ ইয়াতে আমাৰ এটা কাম কৰিম ইয়াতে মই -x কমন ল'ম ঠিক আছে যদি মই ইয়াতে -x কমন লৈ আছোঁ তুমি চাবা যদি তুমি ইয়াতে -x যদি কমন লোৱা যদি ইয়াতে -x কমন লোৱা তেনেহ'লে এইটো হৈ যাব তোমাৰ x হৈ যাব আৰু ইয়াতে হৈ যাব -2 ভালকৈ চাবা যদি তুমি ইয়াতে -x কমন লোৱা তেনেহ'লে কি হ'ব -x কমন ল'লে ইয়াতে হ'ব x আৰু ইয়াতে হ'ব -2 -x ইনটু x কিমান হ'ব -x স্কুৱেৰ মাইনাছে মাইনাছে প্লাছ x ইনটু 2 কিমান হ'ব 2x তাৰপিছত ইয়াতে প্লাছ দিবা আৰু 9 কমন ল'বা তেনেহ'লে কি হ'ব x - 2 ইয়াৰ পিছত তুমি চোৱা -x ইনটু x - 2 প্লাছ 9 ইনটু x - 2 এই দুয়োটাৰ পৰা মই x - 2 কমন ল'ব পাৰিম ইয়াতে হ'ব x - 2 ঠিক আছে আৰু ইয়াতে কিমান হ'ব -x প্লাছ 9 ইয়াৰ পিছত এইখিনি আমি এনেকৈ লিখিব পাৰিম x - 2 এইটো হ'ব তোমাৰ 9 - x এইটো হ'ব আমাৰ এনচাৰ
গতিকে আমাৰ কুৱেশ্যন নম্বৰ 8ৰ আমাৰ সলিউশ্যন হ'ল x - 2 × 9 - x। আশা কৰি আছোঁ তোমালোকে বুজি পাইছা। তো এইবিলাক তোমালোকে নিজৰ কপিত লিখি ল'ব পাৰিবা। ভিডিঅ'খন পজ কৰি তোমালোকে নিজৰ কপিত এইবিলাক বস্তু লিখি ল'ব পাৰিবা। এতিয়া আমি কুৱেশ্যন নম্বৰ 9 যিটো আছে আমাৰ ফাইনেল কুৱেশ্যন, লাষ্ট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5ৰ উৎপাদক বিশ্লেষণৰ, এইটো আমি সলভ কৰিম। এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 9ত আমি যাওঁ। কুৱেশ্যন নম্বৰ 9ত দিয়া আছে 8a² - 22ab + 15b² ইকুৱেল দিম। ইকুৱেল দিয়াৰ পিছত আমি একেই প্ৰচেছ ইউজ কৰিম। ইয়াতে আমাৰ এইটো এটা কি হয়, এইটো এটা দ্বিঘাত বহুপদ হয়, কাৰণ ইয়াতে তোমাৰ a² আছে, ইয়াতে আছে তোমাৰ, তাৰমানে আমাৰ চলকৰ ঘাত কিমান আছে, চলকৰ ঘাত কিমান আছে, 2 আছে, গতিকে এইটো দ্বিঘাত বহুপদ হয়। ইয়াতে আমি কি কৰিম, ইয়াতে আমাৰ এইখিনি বস্তুক আমি কি কৰিম, ইয়াতে a² আগত কিমান আছে, a² আগত আছে তোমাৰ 8 আৰু 22ab আছে, প্লাছ আছে 15b² হয় না। এইটো এনেকৈ কৰি দিয়া আছে। এতিয়া আমি কি কৰিম, আমি ইয়াতে আমাৰ a আমি কি বুলি ধৰিম, আমি 8 বুলি ধৰিম, ঠিক আছে। আমাৰ b কিমান বুলি ধৰিম, আমি 22 বুলি ধৰিম ইয়াতে, আৰু c কিমান বুলি ধৰিম, c আমি 15 বুলি ধৰিম, ঠিক আছে। এতিয়া আমি কি কৰিম, আমি ac পূৰণ কৰিম। ac পূৰণ কৰোঁতে আমি কিমান পাই আছোঁ, ac পূৰণ কৰোঁতে আমি পাওঁ 8 পূৰণ 15। 8 পূৰণ 15 কৰোঁতে আমি কিমান পাই আছোঁ, 8 × 5 = 40, 8 × 5 = 40, শূন্য হাতত থাকিল 4, 8 × 1 × 8, 8 × 4 কিমান হ'ব, 120, ঠিক আছে। গতিকে আমি ac পূৰণ কৰাৰ লগে লগে আমি কিমান পাই আছোঁ, ac পূৰণ কৰাতে আমি পাই আছোঁ 120। এতিয়া তুমি চোৱা, 120ক আমি কি কৰিম, মৌলিক উৎপাদক ওলাম। 120ৰ কি হ'ব মৌলিক উৎপাদক, 2 × 6 × 12, 2 × 60 × আমাৰ 120 হয়, 2 30 আমাৰ পূৰণ কৰিলে কিমান হয়, 60 হয়, 2 × 15 আমাৰ কিমান হয়, 30 হয়, 3 × 5 কিমান হয়, 15 হয়। এইটো আমি মৌলিক উৎপাদক ওলালোঁ। ইয়াৰ পিছত তোমালোকে চোৱা, আমি এতিয়া 120ক আমি এনেকৈ লিখিব পৰা যায়, 120ক আমি 10 + 12, ভালভাৱে চাবা, 120ক আমি এনেকৈ লিখিব পাৰিম 10 + 12। 10 + 12 কৰিলে, 10 × 12, 120ক আমি লিখিম 10 × 12। এতিয়া 22ক আমি লিখিব পাৰোঁ 10 + 12 হয় না। এই 22ক আমি লিখিব পাৰোঁ, এই যোনটো 22 আছে, এই 22ক আমি লিখিব পাৰোঁ 10 + 12, আৰু 120 যোনটো আছে, 120ক আমি লিখিম 10 পূৰণ 12। তুমি চোৱা, 120ক আমি 10 পূৰণ 12 কৰিলে আমি 120 পাই আছোঁ, আৰু 22ক আমি লিখিব পাৰি আছোঁ 10 + 12, গতিকে আমাৰ মিলি আছে। আমি যোগ কৰোঁতে আমাৰ 22 পাই আছোঁ, আমি পূৰণ কৰোঁতে 120 পাই আছোঁ। ইয়াতে তুমি চোৱা, ইয়াতে 5 পূৰণ যদি 2 কৰা, ইয়াতে যদি তুমি 5 পূৰণ 2 কৰা, তেনে তুমি 10 পাবা, আৰু 3 পূৰণ 2 6, 6 পূৰণ 2 12, তাৰমানে ইয়াতে তুমি 10 + 12 কৰিলে তুমি কিমান পাবা, 22 পাবা। আশা কৰি আছোঁ বুজি পাইছা। গতিকে আমি কি কৰিম, এতিয়া আমি কি কৰিম, এই বস্তুটোক আমি এনেকৈ কৰি লিখিম, 8a² - 22ক আমি লিখিম 10 + 12ab + 15b²। বুজি পাইছা। 22ক আমি লিখিলোঁ 10 + 12, 10 + 12 কৰিলে আমাৰ 22 আহে, আৰু 10 পূৰণ 12 কৰিলে আমাৰ 8 পূৰণ যোনটো 15 আছিল, এইটো আহে, ac যোনটো 120 সেইটো আহে। ইয়াতে আমি লিখিম, এইটো আমি লিখিম 8a² - এইটো আমি লিখিম 10ab, মাইনাছ প্লাছ এইটো হ'ব মাইনাছ, এইটো হ'ব 12ab, এইটো হ'ব তোমাৰ প্লাছ 15b²। ইয়াৰ পিছত তুমি চোৱা, আমি এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰিম, ইয়াতে আমাৰ 10 আছে, ইয়াতে 8 আছে, এই দুয়োটাতে তুমি চোৱা 2a কমন হৈ আছে, গতিকে ইয়াতে মই 2a যদি কমন লওঁ, ইয়াতে আমাৰ কি হ'ব 4a, আৰু ইয়াতে কিমান হ'ব 5b।
যদি তুমি এই দুটাৰ পৰা যদি তুমি 2a কমন লোৱা তেনেহ'লে ইয়াতে কি থাকিব 4a আৰু ইয়াতে কি থাকিব -5b মাইনাছ এই দুয়োটাৰ পৰা যদি তুমি 3b কমন লোৱা এই দুয়োটাৰ পৰা তুমি 3b কমন লোৱা কাৰণ 12ত আমি লিখিব পাৰিম 3 পূৰণ 4 আৰু 15ক আমি লিখিব পাৰিম 3 পূৰণ 5 এই দুয়োটাতে যদি তুমি 3b কমন লোৱা তেনেহ'লে ইয়াতে কি থাকিব 4a মাইনাছ 5b ইয়াতে মাইনাছ কিয় হ'ল কাৰণ আমি ইয়াতে মাইনাছ দিছোঁ সেইকাৰণে ব্ৰেকেট লৈছোঁ সেইকাৰণে প্লাছটো কি হৈছে মাইনাছ হৈ গৈছে তাৰপিছত তুমি চোৱা 2a to 4a মাইনাছ 5b লগত ইনটু হৈ আছে মাইনাছ 3b টো কাৰ লগত ইনটু হৈছে 4a মাইনাছ 5b এই দুয়োটাতে 4a মাইনাছ 5b কমন আছে গতিকে আমি লিখিব পাৰিম 4a মাইনাছ 5b ব্ৰেকেট দিলোঁ ইয়াতে লিখিম 2a মাইনাছ 3b গতিকে এইটো হ'ব আমাৰ এনচাৰ তো কুৱেশ্যন নম্বৰ 9ৰ আমাৰ সলভ হ'ল কুৱেশ্যন নম্বৰ 9 আমাৰ এনচাৰ হ'ব 4a মাইনাছ 5b ইনটু 2a মাইনাছ 3b গতিকে ছাত্ৰ ছাত্ৰীসকল এইটো আছিল আমাৰ অনুশীলনী 2.4 যিটো বহুপদ চেপ্টাৰৰ হয় ক্লাছ 9 মেথছৰ এইটো আমাৰ লাষ্ট প্ৰশ্ন আছিল কুৱেশ্যন নম্বৰ 5ৰ উৎপাদক বিশ্লেষণ কৰা তো যিসকল ছাত্ৰ ছাত্ৰীয়ে এইটো ভিডিঅ' চাই আছা এইটো হৈছে ছেকেণ্ড পাৰ্ট 2 ভিডিঅ' ইয়াৰ পাৰ্ট 1 ভিডিঅ' আছে য'ত মই কুৱেশ্যন নম্বৰ 1ৰ পৰা 5 লৈকে কৰিছোঁ তোমালোকে সেই ভিডিঅ'খন এক্সেছ কৰি ল'বা ৰিচেণ্টলি আপলোডেডত তুমি পাই যাবা আৰু এটা প্লেলিষ্ট মই বনাই আছোঁ এইটো হৈছে তোমাৰ ক্লাছ 9 মেথছৰ বাবে তাতে তোমালোকে এইটো এক্সেছ কৰিব পাৰিবা গতিকে আজি মই ইমানতে শেষ কৰিলোঁ ইয়াৰ পিছত অতি সোনকালে মই এটা নতুন ভিডিঅ' লৈ আহিম য'ত তোমাৰ বেলেগ এটা টপিক হ'ব মেথছৰ তোমালোকে সেই চেনেলখনত টিউন ইন থাকিবা সেই চেনেলখন ছাবস্ক্ৰাইব হৈ থাকিবা আৰু যিমান পাৰা যে চেনেলখন শ্বেয়াৰ কৰিবা গতিকে আজি মই ইমানতে শেষ কৰিলোঁ অতি সোনকালে এটা নতুন ভিডিঅ' লৈ আহিম থেংক ইউ ভেৰি মাছ ডিয়াৰ ষ্টুডেণ্টছ ষ্টাডি ৱেল ফৰ ইউৰ এক্সাম